আমি মন্দিৰ পাই গ'লোঁ, এই চাকি ধূপ জ্বলালোঁ। তাৰপিছত এতিয়া আমি যাবগৈ হ'বগৈ। এতিয়া আমাৰ এই মানুহজনে অপেক্ষা কৰি আছে, কোনোবা কিবা হেৰি কৰিব বুলি। বেটা থাকি আহিছিলে মানে, বেটাক লৈ আহিছে আৰু। বন্ধুসকল, আজি আমি মন্দিৰলৈ ওলাইছোঁ। এয়া দেখিছে, চবেই ওলাইছে, চব ধুনীয়াকৈ ওলাই আহিছে। আমি এতিয়া যাম, এতিয়া মন্দিৰৰ পৰা আহোঁগৈ এপাক। যিহেতু নতুন বছৰ বুলি মন্দিৰলৈ যোৱা হোৱা নাই, গতিকে আমি মন্দিৰলৈ যাওঁ এবাৰ। চবেই যাতে গৈছে, আমিও যাওঁ এবাৰ। আমি যাওঁ ডিব্ৰুগড় মন্দিৰলৈ, যাওঁ টাউনলৈ। আমি এতিয়া আধা ৰাস্তাত পাইছোঁহি আৰু পটাপট গৈ আছোঁ, দেৰি হ'ব বুলি, নহ'লে আকৌ দিগদাৰ হ'ব যে দেই। চব ওলাইছোঁ আৰু এতিয়া আমি টাউন পাই গ'লৈ। ইয়াত দেখিছে টাউনত কিমান ভিৰ আছে ৰাতিপুৱা সময়তো, তথাপিও একো আপত্তি নাই বা আমি এতিয়া মন্দিৰলৈ ওলাই গৈছোঁ যে ভিৰ হৈছে। নহ'লে আগতে আমি সোনকালে ৰাতিপুৱা আহোঁ, ইমান হেৰি নাই। এতিয়া 9:30 10টা বাজি গ'লতো, সেইটো কাৰণে এতিয়া ভিৰটো হৈছে আৰু। পটাপট আহিছোঁ আমি, আকৌ আমাৰ ডিউটি যাব লাগিব বুলি। এতিয়া আমি আমলাপট্টি পাই গ'লোহি, পামগৈ আৰু লাহে ধীৰে গৈ আছোঁ। চব ধুনীয়াকৈ হৈ আছে বাৰু, ভালেই হৈছে। নতুন বছৰ বুলি আহিছোঁ আৰু শনি দেৱতাৰ ওচৰলৈ, শনি মন্দিৰলৈ। এতিয়া স্কুল আহিলেই ল'ৰা ছোৱালীবিলাকে, আমাৰ আজি দেৰি হ'লে বাৰু। এতিয়া প্ৰথমে আমি গৈ কিনে অলপ চাকি জ্বলাই লওঁগৈ, নিয়মটো কৰি লওঁ। যিহেতু মানুহ পুৰা ভিৰে হৈ দেখিছোঁ। এতিয়া মই গৈ আছোঁ, এতিয়া চাকি ধূপ জ্বলাই লওঁগৈ আৰু পাই গ'লোহি দেই মন্দিৰ। এতিয়া মোৰ মানুহজনীও আহিছে, ময়ো আহিছোঁ, বেটাও আহিছে, বৌহঁতে চবেই আহিছোঁ আমি গোটেইখিনি। এতিয়া এই বেটাক মানুহজনীয়ে লৈ গৈছে আৰু। এতিয়া মই ধূপ চাকি আয়োজন কৰি লওঁগৈ প্ৰথমতে। ঘৰৰ পৰাই লৈ আহিছোঁ ধূপ চাকি, নহ'লে ইয়াত অলপ দাম লয় যে, সেইটো কাৰণে এতিয়া ইয়াতে এই চাইডে এতিয়া ধুনীয়াকৈ হেৰিয়াৰ পৰা বেগৰ পৰা উলিয়াই কিনি ধূপ চাকিটো জ্বলাই ল'ম আৰু। তাৰপিছত আৰু সেৱা ভাগ কৰি কিনি আৰু ৰিটাৰ্ণ ঘৰলৈ যাম আৰু। ধুনীয়াকৈ আমি চাকি গছ জ্বলাই ল'ম, ধূপ চাকি চব জ্বলাই ল'ম আমি ইয়াতে। ভিতৰত এতিয়া ধূপ চাকি জ্বলাই কিনে আমি বাহিৰলৈ ওলাই আহিছোঁ। বাহিৰত মানে ভিতৰত চাকি দিব নিদিয়ে আৰু, এখনমান লয় আৰু। তাৰপিছত বাহিৰত এই ধূপ চাকি দিবলৈ দিয়ে, জেগা বাহিৰত আছে, ভিতৰত ইমান নাই যে, সেইটো কাৰণে মই এতিয়া বাহিৰলৈ লৈ আহিছোঁ। বাহিৰত ধুনীয়াকৈ গছ এজোপা আছে আৰু এনেকৈ থাপনাবিলাক আছে বাহিৰত, ধুনীয়াকৈ দিব পাৰি সকলোৱে। ভিতৰত মানে জেগা কম মন্দিৰটোত, সেইটো কাৰণে এগছ দিয়ে আৰু অলপমান দিয়ে আৰু। এতিয়া আমি এতিয়া বাহিৰলৈ ওলাই আহিলোঁ আৰু, ভিতৰত পূজা কৰি হ'ল। এই বাহিৰতে ইয়াত এতিয়া মই এগছ ইয়াত জ্বলাই দিছোঁ আৰু ধূপো ইয়াত লগাই দিছোঁ। তাৰপিছত ইফালে আৰু 2-3 জেগামানত দিম আৰু, যাৰ যি ইচ্ছা য'তে হ'লেও দিব পাৰে, কোনো হেৰি নাই। কিন্তু প্ৰথমতে মন্দিৰৰ ভিতৰত দি ল'ব লাগে আৰু, তাৰপিছত আপুনি বাহিৰত য'তে হ'লেও দিব পাৰে, কোনো কথা নাই। বাহিৰত জেগা এনেকৈ বনাই দিয়া হৈছে। ইয়াত মা কালী আছে, মানে চবৰে মূৰ্তি ইয়াত ফটো দিয়া আছে, সকলোৱে দিব পাৰি ইয়াত, একো কথা নাই। নিজৰ ভগীকে মই 2-3 জেগামানত দি দিম আৰু। এতিয়া মন্দিৰলৈ অহা বুলি ভিডিঅ'টো বনালোঁ আৰু, কোনে কেনেকুৱা পালে জনাব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ আৰু। সকলোলৈ ৰাতিপুৱা শুভকামনা যাচিলোঁ আৰু শনিবাৰ দিনটো সকলোৰে বাবে শুভ হওক তাৰে কামনা কৰিছোঁ। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ, ধন্যবাদ।